হেল্ল' এভৰিৱান, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ দীপ্তয়ানা চেনেলৰ অন্য এটা ৰেচিপিলৈ। আজি মই বনাবলৈ লৈছোঁ বগৰীৰ মিঠা আচাৰ। এই আচাৰবিধ কেনেকৈনো বনাইছোঁ বলকচোন ভিডিঅ'টিৰ মাজলৈ। এই আচাৰবিধ বনাবৰ বাবে মই এনেকৈ পকা বগৰী লৈ লৈছোঁ, লগতে এয়া গুড় লৈ লৈছোঁ, মিঠা আচাৰ যিহেতু। লগতে ইয়াত কম পৰিমাণে মছলাও ব্যৱহাৰ কৰিছোঁ। মছলাৰ ভিতৰত মই ইয়াত ব্যৱহাৰ কৰিছোঁ এই সৰু চামুচখনেৰে 1 চামুচ জিৰা, 1 চামুচ ধনিয়া, 1 চামুচ চফ, 1 চামুচ বগা সৰিয়হ, কেইটামান জালুক, 3টা ইলাইচি, লগতে 2টা শুকান জলকীয়া। এইখিনি এতিয়া গৰম কেৰাহী এখনত গৰম কৰি এইখিনি মিক্সিত গুড়ি কৰি ল'ম। গৰম হৈ থকা কেৰাহীখনত মই ইয়াত তেল দি দিছোঁ। তেল ডাঙৰ চামুচেৰে 2 চামুচ দি দিছোঁ। এতিয়া তেলখিনি গৰম হৈ যোৱাৰ পিছত মই ইয়াত তেজপাত 2 খিলা দি দিছোঁ। এনেকৈ আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে গোন্ধটো ধুনীয়া হ'বলৈ। ইয়াত তেজপাত দি দিছোঁ, লগতে হালধি দি দিছোঁ। তাৰপিছত ইয়াত 3টা শুকান জলকীয়া দি দিছোঁ। অকণমান সময় এনেকৈ থকাৰ পিছত এই গোটেইখিনি লৰাই থকাৰ পিছত এতিয়া ইয়াত মই বগৰীখিনি দি দিম। বগৰীখিনি দি দিছোঁ। এতিয়া মই ইয়াত এইখিনি এতিয়া অকণমান সময় লৰাই দিম। লৰাই থাকিব লাগিব, লৰাই অকণমান সময় থাকিম। বেছি তেল মই ইয়াত ব্যৱহাৰ কৰা দেখিছেনে? বগৰীখিনিৰ লগত তেলখিনি লাগিছেহে মাত্ৰ। বগৰীখিনি অকণমান মই কিন্তু মানে ফাট মেলি দিছোঁ, তেতিয়া তাত মিঠা লগতে মছলা সোমাব। এতিয়া ইয়াত মই নিমখ দি দিছোঁ। নিমখখিনি দি আকৌ অকণমান সময় লৰাই থাকিম। এতিয়া ইয়াত মই মিক্সিত গুড়ি কৰি লোৱা মছলাখিনি দি আকৌ অকণমান সময় ইয়াক ভাজি দিম। আনফালে মই এটা চচপেনত মিঠাইখিনি গৰম কৰি লৈছোঁ। মিঠাইখিনি গৰম কৰি লৈ তাত চেকি ল'ম, নহ'লে মিঠাইত বালি থাকে কেতিয়াবা, সেইবাবে সেইখিনি চেকি ল'ব লাগিব। এইখিনি এতিয়া মিঠাই গৰম হোৱাৰ পিছত এইখিনি দি দিলোঁ। দেখিছেনে? মিঠাইখিনি দিয়াৰ পিছতে উতলিব আৰম্ভ কৰিছে। কিমান ধুনীয়া হৈছে দেখিবলৈ। অকণমান সময় থাকিবলৈ, বেছি সময় থাকিব নালাগে। ক'লা হৈ যোৱালৈকে থাকিলে বেয়া লাগিব খাবলৈ, তিতা লাগিব। উতলিবলৈ আৰম্ভ কৰিছে, গোটেইখিনি উতলিছে। আমাৰ আচাৰ ৰেডি হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া হৈছে দেখিবলৈ, খাবলৈ। এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই কাঁচৰ বটল এটাত সোমোৱাই থৈ দিম। বেছিদিন এইটো আচাৰ নাথাকে, মিঠা আচাৰ যে। যিসকলে মিঠা আচাৰ খাই পোৱা নাই সেইসকলে এনেদৰে বনাই খাই চাবচোন, কিমান টেষ্টি